Hey everyone to hi. Hey, hello. আজি গৈ আছো হেলচিংকি। আৰু দেখিছে এইটো বাছ ষ্টপ আদাবাৰী জালুকবাৰী পল্টন বজাৰ মালিগাঁও সকলোতে যাব পাৰে আপুনি দেখিছে আৰু বাছ ষ্টপবোৰ চাফ চিকুণকৈ ৰাখে আৰু ইয়াত মেপ দিয়া থাকে ইয়াত যদি আপোনাৰ কোনোবা অচিনাকি মানুহ ইয়ালৈ আহে মেপবোৰ চাই আৰু বাছৰ নম্বৰ দিয়া থাকে তেওঁলোকে তাত উঠি যাব পাৰে আৰু ইয়াত মই আগতেও গৈছিলোঁ ইউৰোপৰ কাণ্ট্ৰিবোৰত এতিয়া কেছ মানে নচলে কাৰ্ড চলি আছে আৰু এয়া মেপ চাব পাৰে আপুনি কোনখন বাছ ক'লৈ যায়। এতিয়া গৈ আছোঁ এগৰাকী আৰ্টিষ্টৰ ওচৰলৈ চিত্ৰকাৰ তেওঁ যোৱা বছৰ আহোঁতে মই তেওঁৰ লগত চিনাকি হৈছিলোঁ তেওঁ এইখন কাৰ্ড ধুনীয়া ছবি আঁকে ছবিবোৰ দেখাম বলক আমি তেখেতৰ ওচৰৰ পৰা আহোঁগৈ এবাৰ। আৰু এইখন দেখিছে বিল্ডিংবোৰ আছে হেলচিংকিৰে গোটেইবোৰ বস্তু দেখুৱাইছে আৰু এইখন চাওক পাছফালে এইটো আপোনাৰ চিটি হলটো আছিলে তেওঁৱে অঁকা আৰু এইবোৰ দেখিছে ধুনীয়া ধুনীয়া ফটো। এখেত এগৰাকী আৰ্টিষ্ট তেখেতে আৰ্ট কৰে মই বিশেষকৈ পেইণ্টিংছবোৰ দেখাইছোঁ তেওঁ নিজে আঁকে আৰু সকলোকে এভৰিৱান টু হাই। Hey, hello. Greetings from Finland to you. The most happy country in the world this year. তেওঁ ফিনলেণ্ডৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছে সকলোকে মৰম যাচিছে আৰু এওঁকো ময়ো শুভেচ্ছা জনাইছোঁ এওঁ যাতে আগবাঢ়ি যায় আৰু এই ধুনীয়া ধুনীয়া পেইণ্টিংবোৰ কৰি থাকে আৰু দেখুৱাইছোঁ ইমান ধুনীয়া ধুনীয়া পেইণ্টিং কৰি আছে আৰু তেখেতো আমাৰ অসমলৈ যাব এদিন। এয়া দেখিছে সৰু সৰু দোকানবোৰ আৰু ইয়াত মানে আমাৰ তাত যেনেকৈ মেলা হয় যেতিয়া মেলা আহে মীনা বজাৰ আহে তেনেকৈ এনেবোৰ দোকানবোৰ তেতিয়া তাত দেখা পোৱা যায় আৰু ইয়াত এইবোৰ সজোৱা বস্তু সৰু সৰু ঘৰত বনোৱা হাতেৰে বনোৱা এওঁলোকে হাতেৰে বনোৱা সজোৱা বস্তুবোৰ আৰু এইবোৰ মণিহাৰী দোকান পূজাত আপোনালোকে দেখিছে ছোৱালীবোৰে সৰু সৰু পোৱালীবোৰে সৰু সৰু বস্তুবোৰ এনেও বহুত ভাল পায় এনেবোৰ বস্তু দেখিলে ভাল লাগে আৰু এইবোৰ স্কাৰ্ফ ঠাণ্ডা দিনত ল'ব পাৰে আৰু যিহেতু ঠাণ্ডাৰ দেশ ঠাণ্ডা কাপোৰে বেছি ওলোৱা দেখা যায় আৰু লাহে লাহে মানুহবোৰো এজন দুজনকৈ আহিছে আৰু যিকোনো এখন দেশত গ'লে এই সৰু সৰু বস্তুবোৰেই যদি আপুনি থৈ দিয়ে কেতিয়াবা লৈ থৈ দিয়ে তেতিয়া মানে পাছত আনকো দেখাব পাৰে কোনখন দেশৰ কি আছিলে আৰু নিজেও মনত পেলাব পাৰে। মই পৰাপক্ষত কিছুমান বস্তু লোৱা হয় ইয়াৰ পৰা আগতেও লৈছোঁ আৰু এইবোৰ দেখিছে এনেকৈ জুৱেলাৰীবোৰ সজাই থোৱা আছে আৰু এয়া দেখিছে প্লেটত আৰ্ট কৰা তেনেকুৱা থৈ দিছে আৰু দেখিছে এইবোৰ হেণ্ডমেড বস্তু তেওঁলোকে নিজে বনাই বেচিব আহিছে 3 ইউৰো ইয়াত কাৰেঞ্চি ইউৰো হয় ইউৰো চলে এখন এখনকৈ দোকানবোৰ খুলিছে আৰু এইবোৰ দেখিছে সজাই থৈছে এইবোৰ হেণ্ডমেড বস্তু যোনবোৰ হাতেৰে বনায় কাঠৰে ইয়াৰে কিছুমান থলুৱা বস্তু আৰু এয়া আহকচোন কি কি আছে চাওঁ।
কোনোবা এখন যদি চহৰত যোৱা হয়, দেশ বিদেশৰ যিকোনো এখন চহৰত যোৱা হয়, যিকোনো এখন দেশত যোৱা হয়, চিনস্বৰূপে কিবা নহয় কিবা এটা ল'ব লাগে। মই এতিয়া ফিনলেণ্ডত আছোঁ আৰু ফিনলেণ্ডৰ পৰা মই কি লৈ যাম? এই কাপটো দেখিছে, এই কাপটো লৈ যাম এতিয়া মই। এইটো কাপটো লৈ সজাই থৈ দিম। আগতেও মই বহুত কিছুমান বস্তু ইয়াৰ পৰা লৈ গৈছোঁ। আৰু যিকোনো এখন দেশত গ'লে সৰু সৰু এটা ছভিনিয়ৰে হওক, সৰু সৰু যিকোনো এটা বস্তু ল'লে পাছত আপুনি সেইবোৰো চাই স্মৃতি ৰোমন্থন কৰিব পাৰে। আৰু যিবোৰ বস্তু আপুনি এটা মেমৰি হিচাপে ৰাখি থ'ব। আৰু এয়া দেখিছে অত্যাধুনিক সামগ্ৰীয়ে ধুনীয়াকৈ সজাই তেওঁলোকে বনাই থৈছে। এইবোৰ প্লেটো ল'ব পাৰে। 10 ইউৰো, 12 ইউৰো, 10 ইউৰো অৰ্থাৎ 900 টকাৰ পৰা 1000 টকাৰ ভিতৰত পাই যাব। আৰু ঘূৰি ঘূৰি ভাগৰ লাগিল, অলপ বহি গ'লোঁ। বহোঁতে বহাৰ ছাইডতে ফুল ৰোৱা আছে। ফুলবোৰটো দেখাইছোঁ, ইউৰোপৰ গোটেই ফুলবোৰ দেখাইছোঁ। আৰু আপোনালোকক নেদেখাওঁ আৰু ফুলবোৰ, নহ'লে বহুত আমনি পাই যাব ফুলবোৰ দেখাই থাকোঁতেই। এতিয়া আকৌ যাওঁ ব'লক, খোজকাঢ়ি কিমান দূৰ যাব পাৰোঁ চাওঁ। আৰু ৰ'দটো অলপ ওলাইছে, অলপ গৰম গৰম লাগিছে, খোজকাঢ়ি ভাগৰো লাগিছে। চাওঁচোন কি আৰু দেখাব পাৰোঁ আপোনালোকক। বৰ্তমান হেলচিংকিত আছোঁ। ইয়াত বিল্ডিংবোৰ বহুত ধুনীয়াকৈ অত্যাধুনিক ডিজাইনেৰে সজোৱা থাকে। এইখন আগতে পাহাৰ আছিলে, পাহাৰ কাটি এইখন বনোৱা হৈছে। ইয়াত দেখিছে কিমান ডাঙৰ ডাঙৰ পাথৰে ৱাল দিয়া হৈছে। আৰু এনেকৈ এইবোৰ পাথৰ বহুত মজবুত হয় ইয়াত। আৰু এইবোৰ পাথৰ বনোৱাৰ বাবেই বহুত বছৰ ধৰিও বেয়া নহয়। ৱালবোৰ মানে ক্ষয় নাযায় আৰু পকাবোৰ মানে কেতিয়াও বেয়া নহয়। আৰু দেখিছে বাছ ষ্টপেজ আছে। আৰু এইটো ট্ৰেইনৰ ৰাস্তা, চহৰৰ মাজে মাজে সৰু সৰু ট্ৰেইন চলে। ইয়াত দেখিছে ট্ৰেইনো আহিছে এতিয়া। ট্ৰেইনতো আপুনি আহিবা বুলি দলিচা পাৰি, মনৰ দুৱাৰো ৰাখিছোঁ খুলি। তুমি বাৰু আহিবানে, মনৰ কোঠালিত জিৰাবানে। অনুভৱে ক'বহিনে, মন অনুপম দেহে প্ৰাণে। আহিবা বুলি দলিচা পাৰি, মনৰ দুৱাৰো ৰাখিছোঁ খুলি। ধন্যবাদ। আকৌ লগ পাম নতুন এখন দেশৰ পৰা। আৰু আপোনালোকে চাই থাকিব, মৰমবোৰ এনেকৈ সদায় দি যাব। আকৌ আহিম এটা নতুন ভ্লগ লৈ অতি সোনকালেই। আজিলৈ ইমানেই, ধন্যবাদ।